মোৰ নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজি খানা এটা আৰম্ভ কৰিছোঁ মাঘৰ বিহু উপলক্ষে। আপোনালোকে চাই লওক। ৰাইজলৈ মোৰ ভোগালী বিহু ইয়াৰ পৰা উল্লেখ যাচিলোঁ। আজি আমাৰ বন্ধুবৰ্গৰ সহযোগত এটা প্ৰীতি ভোজ আয়োজন কৰিছোঁ। গতিকে প্ৰীতি ভোজটো খুব সুন্দৰ হৈছে। ইয়াত দুটা আইটেম আছে, মাছ আছে আৰু লোকেল মুৰ্গী আছে। গতিকে এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। ঠিক আছে, থেংক ইউ। কি ক'ম আৰু ৰাইজক, এয়া মই বনাবলৈ লৈছোঁ। এয়া অলৰেডি মাছ বনাইছোঁ। এই মাছ বনালোঁ, মাছ অলৰেডি হৈ গৈছে। তাৰপৰা কেৰাহী পাতিছোঁ, মাংসটো দেখুৱাই দিয়া। তাৰপৰা এইটো লোকেল মুৰ্গী হয়। এইটো লোকেল মুৰ্গী হয়। লোকেল মুৰ্গী আৰু চব মানে লোকেলে কিহৰ লগত বনাইছে? অসমীয়া আলু। অসমীয়া আলু, এইটো গুটি আলু কিছুমানে কয়, আমি অসমীয়া কওঁ। বঢ়িয়া তাৰপৰা আৰু বেলেগ মছলা নিদিওঁ, নহৰু আদা দি। ভাল ভাল। তাৰপৰা আৰু বিলাহীটো যেনিবা লোকেল নহয় আৰু ঠিকে আছে। বাকী এইখিনি বস্তু আৰু দোকানৰ হেৰিয়া লৈছোঁ। ঠিকে আছে, ঠিকে আছে। আমাৰ আৰু জলকীয়া আছে, ঠিক আছে। এই জলকীয়া দিম, বাকী মছলা ইয়াত নহ'ব মানে। থেংক ইউ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিবা। শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব।